हेलो गाइस সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিও লৈ তো মই এতিয়া ৰেডি মই এতিয়া বজাৰ যাব ওলাইছো তো বলক দেখাই আছো আপোনালোকক এইখন হৈছে খেত্ৰী বজাৰ এইটো হৈছে কামাখ্যা মন্দিৰ তো আপোনালোকক ওপৰত গৈ দেখাম পিছত এইখন হৈছে বজাৰ এইখিনি এইটো এলেকাটো হৈছে সবজি এবিলাক গুটেবিলাক সবজি পোৱা যায় এয়া হৈছে চেন্ডেলৰ দোকান ইফালে কাপোৰ চেন্ডেলৰ দোকান আছে এইবিলাক কাপোৰ চেন্ডেল বাসন বৰ্তন তো এইখিনি হৈছে ফলমূলৰ বজাৰ তো ইফালে কাপোৰৰ দোকান আছে আৰু সাইডত মই এইখিনি আনিলো হাফ পেন আৰু স্পৰ্টিং এয়া মিঠাই দোকান এইবিলাক হৈছে গেলামাল দোকান তো এইটো হৈছে কামাখ্যা মন্দিৰ তো বলক এতিয়া আমি ওপৰত গৈ দেখাই আছো আপোনালোকক এইটো হৈছে কামাখ্যা মন্দিৰ এই সাইডত থকা ঘৰবিলাক ইয়াত বিয়া চিয়া হলে তেতিয়া ৰুম বিলাক খুলি দিয়া হয় ব্যৱহাৰ কৰিবৰ কাৰণে আগত সেইটো হৈছে ৰাস্তা এফালে গাড়ী উঠা নমা কৰিব পাৰে ওপৰলৈকে একদম মন্দিৰ ওপৰলৈকে গাড়ী লৈ আহিব পাৰে তো আগত সৰুকৈ বনোৱা আছিল এতিয়া পিছত সেইটো ডাঙৰকৈ বনাই দিয়া হৈছে ইয়াত বিয়া চিয়া পতা হয় তো ইডাল হৈছে বেলগছ ইয়াতেও পূজা চূজা কৰা হয় আৰু এইবিলাক চিৰিতে উঠা নমা কৰিবৰ কাৰণে এইটো বনাই দিয়া হৈছে তো এতিয়া মই আহি পেলাই ঘৰত মোৰ বজাৰ হৈ গ'ল এইবিলাক বজাৰ আনিলোঁ এইটো হাফ পেণ্ট আৰু এইটো স্পৰ্টিং আনিছিলোঁ কেনেকুৱা লাগিছে বাৰু এইটো ঘৰত পিন্ধাকৈ আনিছোঁ তো আজিৰ ভিডিঅ'টো ইমানে আছিল শ্বৰ্টকৈ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ